গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল কমলা আজমি ভ্লগছ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি মই আপোনালোকক অন্য এটা ৰেচিপি লৈ যাওঁ। চাওকচোন বাৰু আপোনালোকক মই কি ইয়াৰ কাৰণে লৈ লৈছোঁ। মই 1 কিলো লোকেল মুৰ্গীৰ মাংস, তাৰপিছত পিঁয়াজ কাটি লৈছোঁ 2টা ডাঙৰ, আলু 2টা কাটি লৈছোঁ, আদা নহৰুৰ পেষ্ট, আপোনাৰ লং, ইলাচি, ডালচেনি। ইতিমধ্যে মই কেৰাহী এটাত তেল গৰম হ'বলৈ দিছোঁ। এতিয়া মই বাকী মছলাখিনি দি ল'ম। প্ৰথমতে আপোনাৰ ডালচেনি, লং, ইলাচি, ডালচেনি দি দিলোঁ। তাৰপিছত কাটি থোৱা পেষ্ট দি দিলোঁ। আদা নহৰু পেষ্টখিনি দি দিছোঁ। এইখিনি মই ইয়াত এতিয়া ভাজি ল'ম। যেতিয়ালৈকে পিঁয়াজখিনি ব্ৰাউন কালাৰ নহয় তেতিয়ালৈকে এইখিনি মই ইয়াত ভাজিম। এতিয়া মই মাংসখিনি ইয়াত দি ল'ম। ইয়াত নিমখ দিলোঁ মই 2 চামুচ, হালধিৰ গুড়ি দিলোঁ, চামুচ, ধনিয়াৰ গুড়ি দিছোঁ 1 চামুচ, জিৰাৰ গুড়ি দিছোঁ 1 চামুচ, জলকীয়াৰ গুড়ি দিছোঁ 1 চামুচ। এতিয়া এইখিনি মই এফালৰ পৰা ভালকৈ লৰাই যাম। এনেকৈ ভাজি থাকিব মাংসখিনিৰ পৰা যেতিয়ালৈকে তেল নোলায় তেতিয়ালৈকে ভাজি থাকিব। এয়া চাওক, মাংসখিনিৰ পৰা তেল ওলাইছে। এতিয়া মই ইয়াত পানী এড কৰি দিম। বেছি নিদিওঁ, অলপ অলপ থৈ দিম, দি মাংসখিনি ভাজি থাকিম। এইখিনি পানীও নাইকিয়া হৈ যাব লাগিব, তাৰপিছত আকৌ পানী দিব লাগিব। এতিয়া মই ইয়াত আলুখিনি দিম, আৰু 10 মিনিট সময় ভাজিম। আৰু এনেকৈ ভাজি থাকিব। তাৰপিছত ঢাকনি এখন মাৰি দিব। তেতিয়াহে সোনকালে মাংসখিনি সিজিব।
ইয়াত আৰু মই পানী এড কৰি দিম সিজিবলৈ। আৰু আপোনাৰ আঞ্জাখন এফালৰ পৰা লৰাই যাম, ঢাকনিটো মাৰি দিম। ইয়াত এতিয়া মই পানী এড কৰি দিম। যিহেতু আঞ্জাখন মই জোল কৰিম সেইকাৰণে পানী অলপ মই বেছিকৈ দি দিছোঁ। দি আপোনাৰ ভালকৈ সিজিবলৈ দিম। লোকেল মাংসৰ উপকাৰিতাৰ বিষয়ে আপোনালোকে জানেনে? এই মাংসবিধ বিভিন্ন বেমাৰীয়ে খাব পাৰে, যেনেকৈ ডায়েবেটিছ থকা বেমাৰীসকলে খাব পাৰে, প্ৰেছাৰ থকা বেমাৰীসকলে খাব পাৰে, আনকি জ্বৰ উঠি থকা বেমাৰীও এই মাংসবিধ খাব পাৰে। বিৰাট শক্তিশালী এই মাংসবিধ, ইয়াৰ জোলটো বিৰাট উপকাৰী আছে। আপোনালোকে বেছিকৈ জোল কৰিব, কৰি এনেও আপোনাৰ ভাতেৰে নহয় এনেও খাব পাৰে। জোলখিনিৰ ইমান উপকাৰিতা আছে ইয়াত। এতিয়া মই আঞ্জাখন ভালদৰে উতলিবলৈ দিম 10 মিনিট সময়। এয়া চাব পাৰে মোৰ আঞ্জাখন উতলি আছে। দহ মিনিট সময় পাৰ হৈ গ'ল মোৰ আঞ্জাখন। এতিয়া মই আঞ্জাখন নমাই দিলোঁ। এয়া চাওক মোৰ আঞ্জাখন কেনেকুৱা গ্ৰেভি হৈছে, কেনেকুৱা কালাৰ উঠিছে। ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ফেচবুক পেজতো আপোনালোকে ফ'ল' কৰিব।